Hey guys, welcome to আকৌ এবাৰ মোৰ লিজা অফিচিয়েল টিএসকে ইউটিউব চেনেলৰ মোৰ অন্য এটি ভিডিঅ' লৈ আৰু পোন প্ৰথমে সকলোলৈকে গুড মৰ্নিং হেভ এ নাইস ডে সকলোলৈকে আৰু লৰালিকাল মনত পৰিছেনে জানো আজি খুৰী ছোৱালীজনী মানে অকণমান বেছিয়ে কেঁচুৱা হৈ গৈছে এইফালে আমাৰ কইনা একদম উঠি মেলি পূৰা হেৰি কৰাত লাগি আছে তাৰপিছত মানে কথাটো এনেকুৱা যে আজিৰ পৰা সম্পূৰ্ণ ব্যস্ত মানে কালি চাওকচোন চেলাৰী ট্ৰেডিং কৰি আহিলোঁ কেনেকুৱা লাগিছে মোক এবাৰ কমেণ্ট কৰি নিশ্চয় জনাব মানে বিয়াটো কাইলৈ ৰাতি বিয়া পৰহি দিনাখন দিনৰ বিয়া আৰু আজি পেণ্ডেল বনোৱা মানুহো আহি গ'ল বলকচোন চাওঁগে বাহিৰত কিনো হৈ আছে এইফালে পেহীহঁতে লাগি গ'ল চিৰা বস্তাত এইফালে তামোল কটাত লগাই দিছোঁ ভণ্টিক এইফালে আইতাই অৰ্ডাৰ দিছে পেহী আৰু এইফালে পূৰা লাগি আছে পেণ্ডেলৰ কাপোৰ লগোৱাত এয়া ককাজনৰ ডেকৰেশ্যনটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব নিশ্চয় বহুত কষ্ট কৰিছে তেওঁ এয়া বহুত লগাবলৈ আছে বহুত কষ্ট যিহেতু এইবোৰ চিলনি বিলনি আমাৰে কিমান কষ্ট নিচিনা লাগে ছোৱালী হয় ককাজনে কৰিছে তাৰপিছত এইফালে এইবোৰ খুলি মেলি আকৌ এইবোৰ চিলাই কৰিবলৈ আছে এইফালে পূৰা লাগি আছে আৰু দাদাহঁত সেইফালে লগাবলৈ আছেই কামত এইফালে লগাবলৈ আছেই খোৱা ঘৰ এইফালে দেই এইডোখৰ কাটি দিব ন কোনটো এইডোখৰ কাটি দিব ন এইফালে খাবলৈ যাব সিফালে আকৌ খুলি দিব কাটি নিদিয়ে নেজানো এইফালে আমাৰ মৰমীয়ে চিয়াখিনি খাই দিওঁ কৰি আছে না মম্মী খাব লাগিছে নি লাগিছে নাই লগা এইফালে তামোল কটাত লাগি আছে আমাৰ কিৰিটি আমাৰ দুলনি ধৰা যিহেতু সেইটো কাৰণে কাম কৰিব লাগিব বুলি কামত লগাই দিছোঁ আৰু এয়া কমপ্লিট কৰি দিলে আৰু দেই ফাইনেলি ওপৰত লাইট চাইট লগাবলৈ আছে আৰু সিমানটোৱে দেউতাও পূৰা জিৰাইছে যিহেতু এটা বহুত ডাঙৰ টেনশ্যন টাইপৰ এইফালে আছে আৰু লগাবলৈ কিন্তু এইফালে হ'ল আৰু এইফালে আইতাহঁত বহিব ভণ্টিক গা ধুৱাব নিব সেইফালে বেৰি সাজিব কাইলৈ তাৰপিছত এইফালে খোৱা ঘৰটোত লগাবলৈ আছে তাৰপিছত এইফালেতো এনেও টিপা লগাই থৈছে এয়াই আৰু আগফালে ডেকৰেশ্যন বাছ কৰি আছিলে ক'লে গ'ল জানো দাদাকেইজন মানে আমাৰ ককাইটিকেইজন এয়া ওপৰত লাইট চাইট লগাবলৈ এইবোৰ সঁজুলি পাতি থৈ দিছে আৰু লগাব মুঠতে আজিলৈ কমপ্লিট হ'ব বুলি ময়ো আশা কৰিছোঁ গধূলিলৈকে গম পাব আৰু কমপ্লিট হ'ব নে নহয় ফালে দাদা এজন জিৰাই আছে দেই ক'ৰবালৈ গৈছিলে বুলি ভাবিছিলোঁ দেউতাও পূৰা টেনশ্যন ফ্ৰী হয় অলপ বহা নিচিনা লাগিছে টেনশ্যন ফ্ৰী ক'ত হ'ব আৰু কইনা দেউতাক ফাইনেলি মেহেন্দি আঁকিবলৈ বহি এইফালে ভণ্টিয়ে ভাত খাবলৈ বহিছে এতিয়া এয়া আধা মেহেন্দি লৈ হাতত ভণ্টিক উৰুলি দিবলৈ লৈছোঁ এতিয়া লৈ দে উৰুলি
যিহেতু ভাত খাওঁতে মানে আমাৰ কইনাজনীৰ একো নহয় মুচি দিবি কইনাজনী মানে উৰুলি দিয়া নিয়ম সেয়েহে আৰু উৰুলি দি দিলোঁ আৰু তাৰপিছত মেহেন্দি আঁকি আছোঁ বৰ্তমান ভাত খাবলৈ বহিছে তাই আধা আঁকি হৈ গ'ল মোৰ তাৰপিছত পূৰা কৰিব লাগিব আৰু কেনেকুৱা লাগে দেই কমেণ্ট কৰি এবাৰ নিশ্চয় জনাব তেন্তে মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক বহুত বিজি হৈ আছোঁ ভণ্টিক মেহেন্দি লগাইছিলোঁ যিহেতু দেখিলে আৰু এতিয়া চেনি পানী অলপ লগাই দিওঁ বুলি কৈছোঁ মানে চেনি পানী দিলে বোলে কাৰা হয় বোলে মই আৰু এটা মোৰ ভিডিঅ' দিয়া আছে আহক বিয়া খাওঁগৈ মোৰ ভিডিঅ'টো চাই নাই চোৱা যদি চাই ল'ব চেনি পানী লগাই দিলোঁ ভণ্টিক এনেই জাষ্ট মানে এনেকৈ লগাই দিছিলোঁ তো ৰঙা হৈ গ'ল চাওকচোন এয়া ভণ্টিক লগাই দিম এতিয়া লগাই আছে ভণ্টিক